ভণ্টি ইয়াত খাবলৈ হোটেল আছে নেকি? আছে অলপ আগতে আছে। অহ মই ইয়াত নতুনটো মই চিনি নাপাওঁ অলপ দেখাই দিবা নেকি? আহক দেখুৱাই দিম আহক। এইখন দোকান। এইখনে নি? ভাল মিঠাই এটা দিয়াচোন। নাই 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 নাখাওঁ নাখাওঁ। লোৱা লোৱা একো নাই। নাই 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 নাখাওঁ। নাই নাই একো নাই খোৱা 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 ভালকে খোৱা। ভণ্টি তোমাৰ চকুত কিবা লাগি আছে এইটো লোৱা। চকুটো মুচি লোৱা। আৰে ভণ্টি তই এক ৰাতিৰ ভিতৰতে ভাইৰেল হৈ গলি। কি ভাইৰেল হৈ গ'ল? এইটো চা মোবাইলত, এইটো চা তইতো হয়। আজি বহুত দুখীয়া ছোৱালী এজনীয়ে মোক খাবলৈ কিবা এটা বিচাৰিলে। মই ক'লোঁ ব'ল আৰু মিঠাই দোকানলৈ লৈ যাওঁতে তাই বহুত ফূৰ্তিত আগবাঢ়ি গৈছিলে। মিঠাইটো কিনি দিয়াৰ লগে লগে তাইৰ একদম চকু পানী ওলাই আহিলে। তেতিয়া তাই চকু পানী মুচিবৰ কাৰণে মই ৰুমালখন আগবঢ়াই দিলোঁ। তাই চকু পানী মুচাৰ লগে লগে তাই হুক হুকাই কান্দিবলৈ ধৰিলে। আৰে ইটো মোকে ট্ৰল কৰি দিলে।